আপুনি কেতিয়াবা হতাশ হৈছে নেকি? আপোনাক আগতে ঘটি যোৱা কিছুমান ঘটনা আমনি কৰে নেকি? সেই ঘটনাবোৰৰ কাৰণে আপুনি জীৱনত আগবাঢ়িব পৰা নাই নেকি? আপুনি জীৱনত সুখী হ'ব পৰা নাই নেকি? আজি তেনেকৈ কিছুমান কথা আলোচনা কৰিম। নমস্কাৰ, মই নীল গগন আৰু আপোনালোকে চাই আছে এনজে ভিডিঅ'ছ। আহক আৰম্ভ কৰোঁ। যেতিয়া বৰষুণ দিয়ে তেতিয়া কিছু লোকে সেই বৰষুণ জাক উপভোগ কৰে, সুখী হয়, আৰু কিছু লোকে সেই বৰষুণ জাকৰ পৰা পলায়, দুখী হয়। দুইজন ব্যক্তিয়ে ভাবে যে তেওঁলোকে সুখী বা দুখী হোৱাৰ কাৰণ হৈছে সেই বৰষুণ জাক, কিন্তু আচলতে সেইটো নহয়। তেওঁলোক সুখী বা দুখী হোৱাৰ কাৰণ হৈছে তেওঁলোকে সেই বৰষুণ জাকক কি দৃষ্টিভংগীৰে চাইছে, কাৰণ দুইজনৰ কাৰণে বৰষুণ জাকটো একেই। তেনেদৰে আমি জীৱনত বহুতো বস্তু বা ঘটনাক আমি দুখী হোৱাৰ কাৰণ বুলি কওঁ, আচলতে সেইটো নহয়। আমি সেই বস্তু বা ঘটনাটোক আমি দুখী হোৱাৰ কাৰণ বুলি ভাবি লৈছো, সেইটো কাৰণেহে আমি দুখী হৈছো। যিসকল ব্যক্তিয়ে সদায় সুখত থাকে, আনন্দত থাকে, জীৱনটো উপভোগ কৰে, এনেকুৱা নহয় যে তেওঁলোকৰ জীৱনত কোনো ধৰণৰ প্ৰব্লেমেই নাই। আচলতে তেওঁলোকে জীৱনটোক জীবলৈ শিকি লৈছে, তেওঁলোকে জীৱনটোক পজিটিভলি চাবলৈ শিকিছে, সেইটো কাৰণেহে তেওঁলোকে সুখত থাকিব পাৰিছে। আমি জীৱনত অসফল হ'বলৈ ভয় কৰোঁ, অসফল হ'লে ভাগি পৰোঁ। জেক মাইলো জীৱনত বহুবাৰ অসফল হৈছে, কিন্তু তেওঁ কেতিয়াও ভাগি পৰা নাছিল। তেওঁ স্কুল পঢ়ি থাকোঁতে স্কুলত ফেইল হৈছিল, কলেজত দুবাৰকৈ এপ্লাই কৰিছিল, কিন্তু তেওঁ চিট পোৱা নাছিল। চাকৰিৰ কাৰণে ইণ্টাৰভিউ দিবলৈ গৈছিল, তাতো তেওঁ ৰিজেক্ট হ'ল। বিজনেছ কৰিছিল, বিজনেছতো তেওঁ সফল হ'ব পৰা নাছিল। বাৰে বাৰে অসফল হোৱাৰ পিছতো তেওঁ ভাগি পৰা নাছিল, তেওঁ সদায় আগুৱাই গৈ আছিল। আৰু বৰ্তমান আলিবাবাৰ ফাউণ্ডাৰ জেক মাৰ 30 বিলিয়ন US ডলাৰতকৈও অধিক সম্পত্তি আছে, আৰু পৃথিৱীৰ আটাইতকৈ ধনী ব্যক্তিসকলৰ ভিতৰত তেওঁৰ নাম আছে। এবাৰ ট্ৰেইন এক্সিডেণ্টত এখন ভৰি হেৰুৱাই দিয়াৰ পিছতো পৃথিৱীৰ আটাইতকৈ ওখ শৃংগ মাউণ্ট এভাৰেষ্ট জয় কৰিছিল আৰিহা সিনহাই। তেওঁ এখন ভৰি হেৰুৱাই দিয়াৰ পিছতো নিজকে নিজে দুৰ্বল কৰি পেলোৱা নাছিল, তাৰ পৰিৱৰ্তে নিজকে নিজে শক্তিশালীহে কৰি তুলিছিল, আৰু নিজৰ ভিতৰত লুকাই থকা ভয় ত্যাগ কৰি পৃথিৱীৰ আটাইতকৈ ওখ শৃংগ মাউণ্ট এভাৰেষ্ট জয় কৰিছিল। চাকৰিৰ পৰা উলিয়াই দিলে মানুহ নিৰাশ হৈ পৰে, নিজৰ ওপৰত থকা আত্মবিশ্বাস হেৰুৱাই পেলায়। 22 বছৰ বয়সত ৱাল্ট ডিজনীকো চাকৰিৰ পৰা উলিয়াই দিছিল, কিন্তু তেওঁ কেতিয়াও নিৰাশ হোৱা নাছিল। তেওঁ ভাবিছিল যে তেওঁ নিজে জীৱনত কিবা এটা কৰাৰ সুবিধা পাইছে, আৰু তেতিয়াই তেওঁ সৃষ্টি কৰিছিল ডিজনী ষ্টুডিঅ', ডিজনী ৱৰ্ল্ড, ডিজনী মুভিজ। গতিকে জীৱনত আপুনি কিমান অসফল হৈছে সেইসমূহ পাহৰি পেলাওক। সেই অসফলতাত যিসমূহ শিক্ষা পালে সেই শিক্ষাসমূহ লগত লৈ আগবাঢ়ি যাওক, দেখিব জীৱনত আপুনি সফল হ'বই। আপুনি সুখী হ'বলৈ কেতিয়া অপেক্ষা কৰি নাথাকিব। যদি সুখী হ'বলৈ আপুনি অপেক্ষা কৰে তেনেহ'লে সদায় অপেক্ষাই কৰি থাকিব লাগিব। গতিকে আপুনি আজিৰ পৰাই সুখী হ'বলৈ আৰম্ভ কৰক, দেখিব আপুনি জীৱনত সফল হ'বলৈ ধৰিছে। জীৱনৰ প্ৰতিটো মুহূৰ্ত উপভোগ কৰিবলৈ শিকক আৰু আনন্দত থাকক। আপোনালোকে যদি এই ভিডিঅ'টো ভাল পাইছে তেনেহ'লে লাইক, শ্বেয়াৰ আৰু কমেণ্ট কৰিব, আৰু আগলৈ এনেকুৱা ধৰণৰ ভিডিঅ'সমূহ পাই থাকিবলৈ এই চেনেলটো এতিয়াই ছাবস্ক্ৰাইব কৰক। ধন্যবাদ।